মানে কি হৈছে মানে মোৰ ৰুমত কুকুৰ এটা আছে। মই কালি ঘৰৰ পৰা আহিছোঁ, মানে অহাৰ পিছত ইয়াত পানী নাছিলে কাৰণ মানে পানী নাই কাৰণে মই ভাত চাত বনোৱা নাই। মই কিবা হালকা কিবা খাই শুই গৈছোঁ। তো মোৰ ৰুমত কুকুৰ এটা থাকে, সেইটো মই দেখাই আছোঁ। কুকুৰটোক মানে ভাত বনোৱা নাই কাৰণে চাওক, চিৰা আছিলে তাক চিৰা দিছোঁ খাবলৈ, ই ধুনীয়াকৈ খাই আছে। অলপ পানী দি ভিজাই দিছোঁ চিৰাটো, এইটো চাওক কি ধুনীয়াকৈ খাই আছে। ই চিৰা খাই আছে ধুনীয়াকৈ। আৰু মই থকা লোকেশ্যনটো হ'ল এইফালে চাওক, লোকেশ্যনটো মই য'ত থাকোঁ এইফালে মানুহে ধান খেতি লগাইছে, শালি ধান। আৰু এইফালে পূৰা পাথৰ সেইফালেও ধান খেতি। আৰু এইটো আমাৰ ইণ্ডাষ্ট্ৰী। আৰু এইফালে পাহাৰেই পাহাৰ, মানে সেই তাত এটা নদী আছে, ডাঙৰ নদী এটা আছে তাত। মানে নদী মানে এইটোৱে নদী হয়, তাত ৱাটাৰফল আছে বহুত ভিতৰত, তাত যোৱা নাই বাৰু, ভয় লাগে যাবলৈ, হাতী চাতী আছে এইফালে। আৰু এইফালে পূৰা পাহাৰ দেখিছে। আৰু এইফালে এটা ৰাস্তা আছে, মানে সেইফালে ঘৰত যাবলৈ। আৰু এইকেইটা টায়াৰকেইটা দেখিছে, চব ইউজ হোৱা টায়াৰ ইয়াত পৰি আছে। আৰু ই চব কেনেকৈ খাই আছে। ঐ টমি, ভাল লাগিছেনে খাই? ই খাই আছে, শুকান চিৰা খাই আছে। আৰু এইফালে চাওক, এইটো এটা ৰুম, আৰু ছাগলী দুটা আহি শুই আছে ইয়াত। ছাগলী মই পুহিব পাৰোঁ পুহিলে, কিন্তু বেলেগৰ ছাগলী আহি শুই থাকে ইয়াত। আৰু এইফালে চাওক, ৰঙালাও গছ হৈছে এটা। তো বাৰু ৰঙালাও হ'ব চাগে। আৰু এইফালে আমাৰ পানীৰ টেংকি আছিলে, ইয়াত পানীৰ বহুত প্ৰব্লেম। মানে পানীটো মানে আইৰণ বহুত পানী, ইয়াত তলৰ পৰা বৰিং নহয়, বৰিং কৰিব নোৱাৰোঁ। ইয়াত নদীৰ পানী খাব লাগে বা নদীৰ পানী দি গা চা ধুব লাগে। তো এইটো আমি কৰা নাই, টেংকিটো এনেই বহুৱা হ'ল। আৰু আপোনাক এইফালে দেখা পাইছে পূৰা বাগান, চাহপাত বাগান। আৰু এইফালেও চাহপাত বাগান আছে। আৰু নদীটো দেখাই দি আছোঁ আপোনালোকক অলপ। এইটো নদী হয়, চাওক কোনোবাই বৰশী পাতি থৈছে, কোনোবাই বৰশী পাতিছে ইয়াত, এইটো দেখিছে। আৰু এইটো আমাৰ ব্ৰিজ বনাইছিলে, যিটো আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে। আৰু এইফালে নাজাৰাটো চাওক কেনেকুৱা। আৰু আকাশখন কেনেকুৱা, একফালে ডাৱৰীয়া হৈ আছে, সেইফালেও ডাৱৰীয়া হৈ আছে। আৰু এইফালে চাফা হৈ আছে, এইফালে ৰ'দ দি আছে। তো এয়াই আৰু ইয়াত পৰিৱেশ কেনেকুৱা আপোনালোকে দেখা পাইছে। আৰু মোৰ পিছফালে দেখাই আছোঁ, মোৰ পিছফালে সেইটো চাওক বাগান, চাহপাত বাগান। এইটো চাহপাত বাগান। ইয়াত মানে আমাৰ য'ত ইণ্ডাষ্ট্ৰী আছে, এইটো মাটিৰ মালিকৰ ঘৰ, এইটো মানে মাটিৰ মালিকৰ ঘৰ। তো এওঁলোকৰে বাগান হয়, ধান খেতি, আৰু ফিচাৰীটো এওঁলোকৰ হয়। তো ঠিক আছে দিয়ক, মই এতিয়া বজাৰ যাম, বজাৰ যাই কিনে বজাৰ অলপ কৰি আনো খানা চানা বনাবলৈ। আৰু পানী লৈ আহোঁ এক কেন, কাৰণ ইয়াত কিনি পানী খাব লাগে। মানে পানী ইয়াত পানীৰ প্ৰব্লেম, মেইন কথা হ'ল এনেই গা ধুবলৈ, কাপোৰ ধুবলৈ কোনো প্ৰব্লেম নাই। আৰু ইয়াত চাব না, ৰ'দৰ ভল্টেজটো কেনেকুৱা দিয়ে, পূৰা গৰম। আৰু এইফালে চব আমাৰ ইণ্ডাষ্ট্ৰী টিঙৰ ঘৰ, তেনেও বহুত গৰম। আৰু এনি টাইম মানে ফেনটো চলাই থৈ দিওঁ। আৰু এইফালে দেখিছে, মোৰ এনেই মানে একো মই ঠিক কৰা নাই, যেনেকৈ আছে এনেকৈ থৈ দিছোঁ। ঠিক কৰিম আৰু যেতিয়া খানা চানা বনাম তেতিয়া ঠিক কৰি ল'ম, এতিয়া বাৰু এনেই আছে, এনেই থাকক।